Hey everyone, welcome to my YouTube channel. Assalamu alaikum. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কলে গৈ আছোঁ আপোনালোকক কৈ আছোঁ গোটেইখিনি। তাৰ আগতে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক আৰু কমেন্ট এটা কৰিব, কাৰণ বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনোৱা হয় যেহেতু আপোনালোকৰ লাইক আৰু কমেন্ট এটা পালে খুব ভাল লাগিব মনটো। আৰু আজি আমি গৈ আছোঁ, আজি হৈছে 7 আগষ্ট। আজি তেনেকৈ কোনো ফুৰিবলৈ অহা নাই আজি আমি গৈ আছোঁ পেহীহঁতৰ ওচৰলৈ। তাৰ মানে যোৱাকালি ৰাতি 6 তাৰিখে পেহীহঁত আহিছিলে। পেহী আৰু পেহাৰ গাটো অকণমান ভাল নহয়, তে ইয়াতে দেখুৱাবলৈ আহিছিলে ডক্টৰ। তে আমি যোৱাকালি ৰাতি আহি পাওঁতেতো দেৰি হৈ গ'ল, সেইকাৰণে আমি আজি গৈ আছোঁ পেহীহঁতক লগ কৰিবলৈ। আৰু পেহীহঁত ডক্টৰৰ ওচৰতে আছে এতিয়াও, সেইকাৰণে অকণমান টাইম লাগিব কাৰণে আমি ওচৰতে মল এখনত আহিলোঁ। পেহা আৰু পেহীক লগ কৰি আহিলোঁগৈ আমি। সেইখিনি ভিডিঅ' কৰা নহ'লে যিহেতু পেহীহঁতক বহুত দিনৰ পিছত লগ পাইছোঁ আৰু বহুত বেছি এক্সাইটেড হৈ আছিলোঁ লগ পাবলৈ। আৰু তাৰ উপৰিও পেহীহঁতৰ যিহেতু গাটো ভাল নহয়, ডক্টৰ দেখাই আহিছে, সিহঁতেও টায়াৰ্ড হৈ আছিলে, ভাল নালাগিলে সেইখিনি ভিডিঅ' কৰিবলৈ, সেইকাৰণে কৰা নহ'লে। দুখনমান ফটোকে উঠিলোঁ, সেইখনো লগাই দিছোঁ, আপোনালোকে চাই লওক। আজি হৈছে ছানডে 11 তাৰিখ আৰু আজি গৈ আছোঁ পেহীহঁতৰ ওচৰলৈ, মানে পেহীহঁতক আমাৰ ঘৰলৈ আনিবলৈ গৈ আছোঁ। পেহীহঁত য'ত আছিলে তাৰ পৰা আমাৰ ৰুমটো অকণমান দূৰ হয়, কাৰণ পেহীহঁতে AIG হস্পিটেলখনত দেখুৱাইছিল, সেইকাৰণে তাৰ ওচৰতে ৰুম লৈ পেলাই আছিলে, মানে হোটেলত আছিলে। আমাৰ ঘৰৰ পৰা প্ৰায় 1 ঘণ্টামান লাগিয়ে যায় যাওঁতে, আৰু এইটো কাৰণে পেহীহঁত অহাই নাছিলে ইয়াত অহাৰ পৰা। আজি ভাবিছোঁ গৈ পেলাই লৈ আহোঁগৈ পেহীহঁতক, আৰু এইকেইদিনটো ডক্টৰ দেখুওৱা মেলা ইটো সিটো কৰোঁতে মেলোতে টাইমো পোৱা নাছিলে, আৰু অহা কাইলৈ পেহীহঁত আকৌ ঘৰলৈ যাবগৈ, সেইকাৰণে ভাবিছোঁ আজি গৈ পেলাই লৈ আহোঁগৈ পেহীহঁতক। আৰু এতিয়া প্ৰায় 11, চাৰে 11 মানে বাজিলে, আমি দেৰিয়ে হ'ল ওলাই অহাটো, কাৰণ ল'ৰা ছোৱালী লৈ অকণমান অসুবিধা হয় ওলাই যোৱাটো। আৰু এতিয়া গৈ আছোঁ সেয়া আনিবলৈ। পেহীহঁতৰ ওচৰ আমি আহি পাই গ'লোহি। এইখন হৈছে AIG হস্পিটেল। আমি ৰাস্তাৰ ইটো পাৰত আছোঁ, ৰ'ব সিটো ছাইডলৈ গৈ লওঁ, তাৰপিছত ভালকৈ আপোনালোকক দেখুৱাই আছোঁ। বহুত ডাঙৰ হস্পিটেলখন। মই ভিতৰত সোমোৱা নাই বাৰু, বাহিৰৰ পৰাই দেখিছোঁ। আৰু এতিয়া পেহীহঁত একেবাৰে হস্পিটেলৰ মানে বেক চাইডে পৰে, আৰু এটা চাইডেদি ৰাস্তা আছে তাত থাকে, আৰু আমি তালৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। হা? অঁ চাইছোঁ, ঠিকে আছে চব। নাই নাই কৰিছে। পেহীহঁতক লৈ আহিলোঁ আমাৰ ঘৰলৈ, আৰু আহি পাই চাহৰ যোগাৰ কৰাত লাগিলেও, সেইকাৰণে সেইখিনি ভিডিঅ' কৰি দেখুওৱা নহ'লে। আৰু কাৰণ দেৰি হৈ গৈছিলে, আমি আহি পোৱাত প্ৰায় 1 বাজি পাৰ হৈ গৈছিল, আৰু সেইখিনি সময়ত সিহঁতক চাহ দিছোঁ। চাহৰ যোগাৰ কৰাৰ পিছতে আকৌ ভাতৰ যোগাৰত লাগিলোঁ। এতিয়া ভাত খাই আছে চবেই, আৰু জিজু ক'ত গ'ল তাকেই পাতি আছিলোঁ আমি। জিজু তললৈ গৈছে কিবা পাণ খাবলৈ নেকি, আৰু সেয়া এতিয়া চবেই ভাত খাই আছে। আৰু ইহঁত দুজনীক পেহীহঁতে ভাত খাই থকাৰ কাৰণে ইয়াত সোমোৱাই ৰাখিছোঁ, কাৰণ নহ'লে ইটো চুব সিটো চুব, সেইকাৰণে বাপেকে ভিতৰত সোমোৱাই ৰাখিছে, খেলাই আছে, আৰু আমি ইটো ৰুমতে ভাত খাই আছে পেহীহঁতে। এয়া পেহীহঁতে চবেই ভাত খাই আছে, তাৰপিছত আমি খাম। আৰু আজি ইমান বেছি ভাল লাগিছে, মানে বহুত দিনৰ পিছত, বছৰৰ পিছত এনেকৈ চবেই একলগ হৈছোঁ। আৰু ইয়াত হায়দৰাবাদত অহাৰ পিছত যে চবেই একলগ হ'ম সেইটো আমি ভাবাই নাছিলোঁ, কেনেকৈ একলগ হোৱা হ'ল। বহুত ভাল লাগিছে আজি। এতিয়া সন্ধিয়া 7:30 মানে বাজিলে, আৰু এতিয়া আমি গৈ আছোঁ পেহীহঁতক ৰুমত থ'বলৈ। আজি দিনটো বহুত বেছি ভাল লাগিলে, আমি ভাবাই নাই যে হায়দৰাবাদত আহিও আমি গোটেইখিনি এনেকৈ এদিন লগ হ'ম বুলি। সঁচাকৈয়ে মানে মানুহে ভাবিব নোৱাৰা কিছুমান কামো হৈ যায়,
মানে বহুত বেছি ভাল লাগিছে আজি চবেই একলগ হ'লোঁ বহুত কথা পাতিলোঁ বহুত ফটো উঠিলোঁ আৰু দেখিছেনে দুইজনৰে গা ভাল নাছিলে কিন্তু আজি চবকে লগ পাই গা ভাল হৈ গ'ল বেমাৰ পাহৰি গ'ল অলপ সময়ৰ কাৰণে নিজৰ মানুহখিনি লগ পালে এনেও মনটো ভাল লাগি যায় বাই দিদিয়া চিজাই কান্দিছে দেখিছেনে মানে দীপু জিজু নামি গ'ল নামি যোৱাৰ কাৰণে তাই যাবলৈ নিদিয়ে কাম মাতি আছে কান্দি আছে সেয়া আৰু পেহীহঁতক নমাই আহিলোঁগৈ আমি পেহীহঁতক থৈ আহিলোঁগৈ আমি আৰু জিজাও অকণমান কান্দিলে জিজুক খুব ভাল পাইছিলে জিচাও খুব ভাল পাইছিলে যাওঁতে জিচাক লৈ গৈছিলোঁ লগত আৰু তাই গৈ পায়ে একদম জিজুক কোলাতহে আগত উঠি গৈছে জিজুক কোলাব নামি আহিবলৈ নিবিচাৰে খুবেই ভাল পাইছিলে দুজনী আৰু এতিয়া চিজাক লৈ আহিছোঁ অহাৰ সময়ত সেয়া চিজাও যাবলৈ নিদিয়ে কান্দিছে যোৱাৰ কাৰণে আৰু পেহীহঁতক থৈ মেলি আমি এতিয়া আকৌ বাহঁতক অকণমান ফুৰাবলৈ আনিছোঁ কাৰণ বাহঁত কাইলৈ যাবগৈ কাইলৈ পেহীহঁত আগবেলা যাব 9টামান বজাত আকৌ বাহঁত পিছবেলা 5টামান বজাত যাবগৈ সেইকাৰণে ফুৰাবলৈ টাইমো পোৱা নাই বাহঁতো এইকেইদিন ডক্টৰৰ তাতে অহা যোৱা কৰি আছিলে এদিনে ফুৰাব পাৰিলোঁ আজি ভাবিছোঁ অকণমান ফুৰাও দেৰিও হৈ গ'ল আৰু এতিয়া আকৌ ঘৰলৈও যাব লাগিব মা আৰু জিচাক থৈ আহিছোঁ সেইকাৰণে ওচৰতে মল এখন আছিলে তালৈ লৈ আহিলোঁ কিবাকিবি অকণমান বস্তুও ল'বলগীয়া আছিলে সেইকাৰণে ইয়ালৈকে আহিলোঁ বোলো অকণ ফুৰিবও পাৰিব কিবাকিবি শ্বপিং অলপো কৰিব পাৰিব আজি প্ৰথমবাৰ আফ্ৰিকাৰ মানুহক লগ পালোঁ আফ্ৰিকাৰ মৌচম্বিক বুলি জেগা এটুকুৰৰ পৰা আহিছে সিহঁতে আৰু ইয়াতে লগ পালোঁ মলতে ভাল লাগিলে আৰু ভিডিঅ' কৰা নহ'লে ভাবিছোঁ যে ভিডিঅ' কৰিলে সিহঁতে ভাল নাপাবও পাৰে কিন্তু নহয় ফ্ৰেণ্ডলি আছিলে বহুত মানে ফটো চটো উঠিলোঁ আৰু কিন্তু ভিডিঅ' কৰিবলৈ নহ'লে আৰু ফটো কেইখনমান মই লাষ্টৰ পিনে দি দিম আপোনালোকে চাব পাৰিব
হায়দৰাবাদৰ ৰাস্তাবোৰ চালেই ভাল লাগি যায় মনটো, বেলেগ ক'তো যাবই নালাগে, ইমান বেছি ভাল লাগে ৰাস্তাবোৰ চাবলৈ। ৰাতি চাওকচোন গোটেইখন দুই চাইডে বিল্ডিংবিলাকত ইমান বেছি ভাল লাগে চাবলৈ। এতিয়া আমি আহি পালোহি হাজবেণ্ডৰ অফিচৰ ওচৰত, আৰু এইটো দেখিছেনে চাটুৱা বুলি লিখা আছে যে এইটোতে কৰে হাজবেণ্ডে, আৰু এইটোৱে অফিচ হয়। আৰু সেই অফিচৰ আগেদিয়ে আমি গৈ আছোঁ এতিয়া ঘৰলৈ। আৰু এইটোৱে হৈছে হাজবেণ্ডৰ অফিচৰ এণ্ট্ৰেঞ্চটো, আৰু সেয়া দেখিছে। আৰু এই ছাইডত দেখিছেনে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে যে, ইয়াতে গুগলৰ বহুত ডাঙৰ এটা অফিচ বনাই আছে। মানে ইয়াতে গুগলৰ অফিচ আছেই, কিন্তু এইটো এটা বহুত ডাঙৰ, মানে বহুত দিনৰ পৰা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ইয়াতে। বহুত ডাঙৰ অফিচ হ'ব এইটো, লগতে আছে। আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ। আৰু ইয়াৰ ৰাস্তাবোৰ চাওকচোন, বহুত বেছি ধুনীয়া। আজি হৈছে নেক্সট ডে 12 তাৰিখ। যোৱাকালি ভিডিঅ' কৰা নহ'লে আহি পোৱা দেৰি হোৱাৰ কাৰণে, আৰু আজি বাহঁতো যাবগৈ, সেইকাৰণে সোনকালে ওলাই দিছে সিহঁতে। আজি 5:15 মানত সন্ধিয়া ফ্লাইট আছে, সিহঁতে সোনকালে ওলাই দিব, কাৰণ আমাৰ ঘৰৰ পৰা এয়াৰপৰ্ট পাওঁতে প্ৰায় 1.5 ঘণ্টামানে লাগি যায় ট্ৰেফিক জামৰ কাৰণে। কাকা উমা এটা দি দিয়া, শাক কৰি আৰু থেংক ইউ। হাক কৰি দিয়া কাকা, হাক কৰি দিয়া। 1400 এইকেইটা দিন ঘৰখন ভৰি আছিলে, ইমান বেছি ভাল লাগিছে। মানে মা আৰু মই যিহেতু অকলশৰীয়াকৈ থাকোঁ দিনটো, এইকেইদিন মানুহ পাই খুবেই ভাল লাগিছিল। আমি পাহৰিয়ে গৈছোঁ যে আমি নগাঁৱৰ পৰা ইমান দূৰত আছোঁ বুলি। নগাঁৱত ঘৰতে থকা নিচিনা লাগিছিল, কাৰণ নিজৰ মানুহখিনি লগ পাই আছোঁ, ইয়াত একেলগে আছোঁ। অলপ সময়ৰ কাৰণেও ভাবা নাছিলোঁ যে আমি বাহিৰত আছোঁ, কিন্তু আজি যেতিয়া বাহঁত যাবলৈ ওলাইছে, তেতিয়াই ফিল হৈছে যে আমি ইমান দূৰত আছোঁ আমাৰ ঘৰখনৰ পৰা। মানে এনেকুৱা মন গৈছে যে বাহঁতৰ লগত আমিও যাওঁগৈ নেকি। বহুত বেয়া লাগিছে এইখিনি সময়ত। আৰু এয়া বাহঁত যাবলৈ ওলাইছে। আজি ছোৱালী দুজনীও আমনি কৰিব, কাৰণ ইহঁতেও মানুহ খুব ভাল পায়, আৰু এইকেইদিন ইমান ফূৰ্তি কৰি আছে দুইজনী। ইহঁতে কিবা এটা বুজি পাইছে আজি, সিহঁত দুজনেও যোৱাৰ সময়ত মানে ইহঁতৰ লগেই এৰা নাই, ইমান ভাল পায় ইহঁতে মানুহ। আৰু আজি গৈ আছে এতিয়া বাহঁতে। এতিয়া প্ৰায় 2টামান বাজিলে, আৰু সোনকালে ওলাই দিছে সিহঁতে, কাৰণ ইয়াৰ পৰা গৈ পাওঁতে টাইম লাগিব অলপ। তুমি যাবা? বাই দি দিয়া, উমা এটা দি দিয়া, উমা দি দিয়া। মামী কোলাত যোৱা, মামী বাবা পিন্ধি লওক, তাৰপিছত যাবা। এয়া বাহঁতক নিবলৈ গাড়ীও আহি পেলাই এতিয়া যাবলৈ ওলাইছে। এইখিনি সময় যে ইমান বেছি বেয়া লাগে নহয়, এনেকুৱা মন গৈছে মানে আমিও ওলাই যাওঁ নেকি। এতিয়াই ফিল হৈ আছে মানে যে আমি ঘৰৰ পৰা, নিজৰ মানুহখিনিৰ পৰা ইমান বেছি দূৰত আছোঁ। সঁচাকৈ এই মুহূৰ্তটো বহুত বেছি বেয়া লাগে যোৱা সময়কণত। আৰু এয়া দেখিছেনে দুইজনীক কিমান বেয়া পাইছে, সিহঁতেও মানে বেয়া লাগিছে, কিবা এটা বুজি পাইছে সিহঁতেও। বাই দি দিয়া, বাই দি দিয়া। বাই দি দিয়া।
বাহঁত যোৱাৰ পিছত ইহঁত দুজনীয়ে অকণ আমনি কৰিছিলে মানে বিচাৰি ফুৰিছে মানুহখিনি পটককৈ ক'ত গুচি গ'ল গোটেইখিনি মানে বাহঁতে যিটো ৰুমত আছিলে সেই ৰুমটোতে যায় বাথৰুমৰ ওচৰত চিঞৰি থাকে গৈ কাকা কাকা ইমান বেছি বিচাৰিছিলে মানে বেয়াও লাগিছে সিহঁতক দেখি সেইকাৰণে অকণমান মনটো ভাল লগাবলৈ ওলাই আহিলোঁ আমাৰ ঘৰৰ ওচৰতে হয় আৰু এইখন দেখিছেনে ইয়াৰ এখন বিল হয় চাগে বিলৰ মাজতে মন্দিৰ এটা আছে আৰু ইয়াতে ইমান মাছ বহুত ডাঙৰ ডাঙৰ মাছ হয়তো মোবাইলত ধৰিব পৰা নাই কিন্তু বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াতে আৰু আজিৰ ভিডিঅ'টো আছিলে ইমানখিনিয়ে আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পালে প্লিজ লাইক আৰু এটা কমেণ্ট কৰিব আজিলৈ আহিছোঁ বাই লাভ ইউ অল আৰু মোৰ চেনেলটো যিসকলে চাই আছে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব